আই মানুহ মামনে কি কৈছে শুনিছ নহয় পাপাই শুনিলে কলিজা খাব দেখোন দে হেল্ল' পঢ়ি হ'ল নি তোমাৰ শুনাচোন ভণ্টিয়ে গম পালে নহয় আমাৰ কথা পতাৰ কথা তাই প্ৰথমে খুব চিঞৰিছিলে তাৰপিছত মই মায়ে গম পালে বুলি ক'লোঁ তেতিয়াহে তাই মনে মনে আছে হে কি কোৱা তাই সকলোখিনি কথা গম পালে নেকি তাইক ফোনটো দিয়াচোন কথা পাতিব নেকি তাই মোৰ লগত তোমাৰ লগত তাইক কথা পতাম দেই আজি ঐ মামুনা নাই ইয়াৰ লগত কথা পাতিবি গৈছো মইনো কি কথা পাতিম তাই লাজ কৰিছে চাগে কথা পাতিবলৈ মোৰ লগত মামুনে সি এজনী লাজ নকৰে মোকো চলাই নিজে দন্দুলি হা মানে কি লগাই আছো হে কি হি কৈ আছা এই ছোৱালী মানুহক কিবা হি কৈ নাথাকে নহয় তাই বুলিহে কয় শুনিছা নাই আমি কৈ অভ্যাস হ'ল তাতে ইয়াত এনেকৈ কয় জানাই নাই ঐ মামুন কথা পাতিবি সোনকালে হেল্ল' হেল্ল' অঁ মামুন নেকি হয় আপুনি আমাৰ আই মানুহ কেনেকে চিনি পায় এই পাওঁ আৰু দিয়া অঁ তোমাৰে নাম মামুন নেকি বাৰু হয় মোৰ নামেই মামুন অঁ তোমাৰ কথা আইমানুহে কৈছিল তোমাৰ ভালনে তাৰ বেয়া হ'বনে আৰু কি কৰা আকৌ সি ক'লানে চৰি মামুন তুমি ভাত খালানে খালো অঁ তোমাক মাৰে নেকি আকৌ সি মোক মাৰে মোৰ কথা লগাইছে নেকি বাৰু আপোনাক কেনেবাকে নাই তোমাৰ কথা একো বেয়াকে কোৱা নাই দেই তুমি আইমানুতকৈ পঢ়াত চোকা হয়নে হেৰি আপুনি কিবা কৰি আছে নে পঢ়ি আছে এতিয়া মোৰ পঢ়া শেষ হ'ল চাকৰি এটা কৰি আছিলো কোম্পানীৰ লগতে এই ক্লাছো কৰোঁ মই দেই ল'ৰা ছোৱালীবোৰ হয় নেকি আমাৰ আই মানুহৰ লগত আপোনাৰ চিনাকি কেতিয়াৰ পৰা মানে লগ পাইছে নেকি চিনাকি হলো আৰু দেই তোমালোকৰ বাক খালি মই দেখা নাই আৰু এতিয়া হয় নেকি আই মানুহ লগতে পাতক দেই আই মানুহ শুন এই কথা দেখিছা কেনেকুৱা চাপৰিজনী ভিন্ন বুলি কবি তাক আজিৰ পৰা হয় হা মানে তই ভাল পাওঁ তাৰ লগত বিয়া হবি তোৰ পাপাই গম পালে তোক বজাব মামুন প্লিজ পাপাক নকবি না পাপাই গম পালে খাব শুনা মামুনক বুজোৱাচোন এই কৈ দিব জানানে পাগলী হয় শুনিছা তাই ভাল ছোৱালী নকয় ন আমাৰ মামুন ভাল ছোৱালী দেই তাই নকয় নকওঁ আই মানুহক মই এনেই ভয় খুৱাইছো মা কলৈ গ'লনো মা নাই নেকি পাপা ক'ত গ'লনো মা নাই ওচৰৰ বৰমা এজনী ঘৰত গৈছে পাপাও নাই পাপা গাড়ী লৈ ওলাই গ'ল বৰমা মানে কি আকৌ পাপা কেতিয়া আহিব বৰমা মানে বৰমা আকৌ আমি কেলে বৰমা কওঁ আকৌ পাপা ৰাতিপুৱা যায় আৰু দুপৰীয়া আহে ভাত খাব খাই কৰি আকৌ গাড়ী লৈ ওলাই যাব সদায় যায় তেনেকে মানুহ মামুন তহঁতি দুজনী পঢ়িছনে নে মোবাইল চাই লেকচাৰ মাৰি আছ কথা পাতি আছে সি নিজে কথা পাতি আছে মোৰ বনাম দিবলৈ আহিছে মোক জুঠি সজাবলৈ আহিছ তই নিজে চাই আছিল নাই মোবাইল নিজে চাই আছিল নাই শুনা নাই এতিয়া ফোনটো ৰাখিছো দেই মা আহিছে খং কৰিব হ'ব দিয়া নহ'লে ঠিক আছে হ'ব দিয়া নহ'লে পাছত ফোন কৰিবা দেই আজৰি হ'লে ঠিক আছে দিয়া ঠিক আছে 2 days later কোনে মিছ কল মাৰিছে আই মানুহ চাগে দেই তাই মিছ কল মাৰিব পাৰে কোৱা ল'ৰা পঢ়া আহিলা নি এতিয়া এই অলপ আগতে টিউচনৰ পৰা আহি সোমাইছোহি দেই তুমিনো কি কৰিছা মই পঢ়িয়ে আছিলোঁ তোমালৈ মনত পৰিলে মাথা শুনিবলৈকে ফোনটো লগা আছিলোঁ জানা হয় নেকি তুমি মানে পঢ়ি আছিলা ভালকৈ পঢ়িবা দেই কিয়নো পাপাৰ তোমাৰ ওপৰত বহুত আশা আছে আকৌ জানা নহয় তুমি সেইবাবে মই তোমাৰ কোৱাৰ পৰা বহুত দূৰ দি আছোঁ জানা ময়ো বুজি পাইছোঁ মা পাপাই তোমাক লৈ ভাল ৰিজাল্ট আশা কৰে আৰু এতিয়া ময়ো আশা কৰোঁ আৰু পাপাৰ কথা ভাবিবা দেই তোমাক সেই সৰু দিনৰ পৰা টোপোলা বান্ধি লৈ ফুৰা স্কুলৰ
অনা নিয়া কৰা কথাখিনি মনত ৰাখিবা আকৌ। তুমি ইমান চিন্তা কৰা ন, মই তোমাক কোৱাৰ পৰাহে বেছিকৈ চিন্তা কৰিছোঁ। ইমান সকলোৱে কথা ভাবা। ভাবিবই লাগিব জানা, কিমান কষ্ট কৰে তোমালোকৰ পাপাই, মিল চলায়, আকৌ স্কুললৈ তোমাক নিয়ে, ভাড়া গাড়ীও আকৌ চলায়, বাৰীতো কাম কৰে। হয় অ', পাপাই যে মই ৰাতিপুৱা সোনকালে উঠি ভাড়া মাৰিবলৈ যায়, আকৌ মোৰ ওলাই গৈ হ'লে মোকো নিয়ে, মোক আকৌ ভাড়া মাৰিবলৈ যায় জানা। সেইবাবে কৈছোঁ আকৌ যে পাপাৰ মনত আঘাত লগাকৈ পঢ়িলে নহ'ব আকৌ দেই। আৰু সকলো সময়তে মোৰ লগত কথা পাতি থাকিলেও নহ'ব, পঢ়াৰ আচল কথা জানা। তোমাক কোৱাৰ পৰা মই বহুত কথাই ভাবিছোঁ জানা। তুমি মোক সদায় সাহস হৈ থাকিবা দেই। শুনা, তুমি কোন কোন বিষয়ত দুৰ্বল যেন পোৱা সেই বিষয়কেইটাত বেছিকৈ গুৰুত্ব দিবা দেই। মানুহ তই মানে পঢ়া নাই, মোবাইল চাই আছ আৰু মোবাইলত কথা পাতি আছ। ৰহ, মই মাক লগাই আছো। মা শুনিছানে? এই কথা পাতিহে আছে। শুনা না, মামুন আহিছে, তাৰ কথা জনাই পাপা আগত কৈ দিবগৈ, মই ফোন ৰাখোঁ দেই। ঠিক আছে। মানুহ মামনে কি কৈছে শুনিছ নহয়? পাপাই শুনিলে কলিজা খাব। দেখোন দে। হেল্ল' মুন্না, শুনাচোন, তুমি তাইক অলপ বুজাবাচোন। আজিকালি আমাতকৈ তোমাৰ কথাহে বেছিকৈ শুনে তাই। মা, মই সেইবোৰকে বুজাই আছিলোঁ। আপুনি চিন্তা নকৰিব, এইবাৰ মানে চাবচোন বাৰু, ৰিজাল্ট ভাল কৰিব তাই। মই আপোনালোকক কথা দিছোঁ দেই, তাই বুলি ৰিজাল্ট ভাল কৰিব। তুমি অনবৰতে তাইক পঢ়া কথা মনত ৰাখিবা দেই। আৰু তাই যদি ভাল ৰিজাল্ট কৰে, আমি তোমালোকৰ ভাল পোৱাত মানা কেতিয়াও নকৰোঁ দেই। মা, মই তাইক এই পঢ়াৰ কথাকে কৈ আছোঁ, নহ'লে আকৌ আপোনালোকে মোকে দুখিব নহয়। মই কিন্তু আকৌ আন ল'ৰাৰ দৰে নহয় দেই মা। তাই দুই এষাৰ পঢ়াৰ বিষয় লৈহে মই ফোন কৰোঁ। হ'ব দিয়া, এতিয়া ৰাখিছোঁ দেই। বৰ বেছিকৈ ফোন চোন কৰি নাথাকিবা আকৌ, ক'লোৱে নহয় পাপাকৰ কথা দেই। ঠিক আছে, হ'ব দিয়া।